বাজে দো পাতাল এনকে দিলে ধামকে উঠে গম পাইছা এ ভাই আগ পাতাল কেনকে বাজে জানা এনাকে থৈ দিছো এ উপারে পাই ধমাকে পচি ভাজি গেছি কিটি তো হাই হেল্ল' নমস্কাৰ আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ আজি আহিছোঁ মই শ্বুটিং চাবলৈ শ্বুটিং চলি আছে জ্বালামুখী চ' জ্বালামুখী শ্বুটিঙৰ মাজত মই দুজনমানৰ লগত কথা পাতিব বিচাৰি আছোঁ কি দিয়ে পিনাটা তা কি লিপ লাগে না লাইকে পুলি খাইতি নিজৰ বস্তু নাই কেনে কৰা কিবা তাৰে আনি লবা নৰা শ্বুটিং চলি আছে তাৰে মাজতে মই কি কিবা কৈ আছা হয় হয় ইয়ে মাতি খুজি আছিল লাজে লাগলা যা তাৰে মাজতে মই সুধিব বিচাৰিছোঁ কেনে লাগিছিল জ্বালামুখী ই মস্ত ভাল লাগছি মই জালাৰ মায়া দিগেলি আজি গতে তাইক এটা পিন খুজলো তাৰে কেৰেক্টাৰৰ মাজতে হুমি থাকে গতাই মোক একদম ই কেনে লাজে লাগলা যে পিন খুজিছিল আপোনালোকে চাই আছে ন ভাবছি এই দিগেলি খুজি খুজিয়ে গতাই লৈ খুজিয়ে দে আকৌ না আজি চলি তুলি এনকে লৈছে অলপ ভাল লাগছি নিজক তো এইটো আমাৰ আপিটো 100 এপিছড পাৰ হৈ গৈছে সকলোৱে ইমান সঁহাৰি দিছে বহুত ভাল লাগিছে আমি জ্বালামুখীৰ লগত কথা পাতিম জ্বালা ভালকে কওঁ কেনে কি লাগছে ভাজ দিবা লাগে এনে মই থৌকা সেইকাৰণে দৰা পাৱা না দৰা নাপালে কি হয় আমাৰ আপিটো দৰা যদি খবৰ পাই খবৰ এটা দিবচোন এই বিয়া দিবা পাৰিলি মোৰ কথাই ভাল ইয়ে মইতো বিয়া আগেতে মোক খবৰটো দিব মই লগাবা লাগব মোৰ বিয়া কিনবাই হলো আমাৰ এই ডাংকাটি মাইত ধৰি মোৰ বিয়া হোৱা নাই তাই কি সহমতকৈ তাই লেভেল বেছি গম পাইছিলি গোটেইকেইটা একেলগে বহিব দেও নেকি গোটেইকেইটা একেলগে বহাৰ পিছত পিছে মই আজি অলপ বেলেগ লুকত আছো কেনেকুৱা লাগিছে বাৰু মোক ভাল লাগিছে দে কমেণ্ট কৰি জনাব দে কেনেকুৱা লাগিছে কেইটা মই অৰ্ডাৰ কৰি আনিছো দে এজনী বৰ পৰা ভাল লাগিছে দে কেনেকুৱা লাগিছে একদম ওপৰৰ পৰা দেখাই দিছো এইটো মই দেখিলো কোনোবা মতাত আহিব দে এইবাৰ বিয়া হ'বই হ'ব আপোনালোকে চাই থাকক বিয়া মোৰ এই সপ্তাহতে বিয়া আহি আছে তো এতিয়া সুধিম যে 100 এপিছড কৰি কেনেকুৱা লাগিল গোটেইকেইজন একেলগে বহি ল'লে ভাল লাগিব এতিয়া যি গতিকে কেমেৰাৰ আগত আহিছোঁ গোটেইকেইজন একেই হয় চ' কোৱাচোন কেনেকুৱা লাগিছে ভবা নাছিলো আমি যে 100 খণ্ড মানে পাৰ কৰিব পাৰিম আমিতো বৰ বেছি দুটা খণ্ড কৰি পেলাই জ্বালামুখী নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু ৰাইজে আমাক ইমান বিপুল সঁহাৰি দিলে যে মানে আমাক এপিছড বাই এপিছড বিচাৰিয়ে থাকে ইমান কমেণ্ট কৰে তো আমি বহুত সুখী সেয়ে আমি আৰু আগুৱাই যাবলৈ বিচাৰি আছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আশা থাকিল এতিয়া জ্বালামুখী ইমান গৰম তাৰ উপৰিও আপোনালোকৰ কাৰণে এইবিলাক কৰি আছো তাতে আকৌ অৰ্ধ লকডাউন মানুহে ঘৰত থাকি বৰ হ'ব পাৰে সেইকাৰণে বোলো আকৌ কৰি দিওঁ এটা দুটা তিনিটা এনেকৈ 5টামান খণ্ড কৰি এৰিম বুলি ভাবিছিলোঁ কিন্তু ৰাইজৰ সঁহাৰি আৰু মৰমৰ কাৰণে মানে আৰু কৰি দিলোঁ এতিয়া 100 পাৰ হ'ল বহুতেই ভাল লাগিছে আৰু কমেণ্টবিলাক চাই ইমান ভাল লাগে কিন্তু আমি মানে কি আপোনালোকক ৰিপ্লাই কৰিব সময় নহয় বা চাওঁ কমেণ্টবিলাক সেইটোৱে আৰু কমেণ্টবিলাক চাওঁ লাইক কৰোঁ কিন্তু মানে চবকে ৰিপ্লাই দিবলৈ সম্ভৱ নহয় সেইটোক যাতে কোনেও বেয়া নাপায় এতিয়া জ্বালামুখীক সুধিব বিচাৰিম জ্বালামুখী কেনেকুৱা লাগিছে আৰু এইপিনে আৰু এজনী আছে নতুন মেকআপ মাৰি আছে পাছত কথা পাতিম আগতে জ্বালামুখীৰ পৰা জ্বালামুখী কওক কেনেকুৱা লাগিছে মানে ল'ৰাৰ পৰা ছোৱালী হ'বলৈ বহুতে কষ্ট হয় এই গৰম দিনতো একেবাৰে বহুতখিনিয়ে কষ্ট হয় তাৰ মাজতে আপোনালোকৰ মৰম সঁহাৰি পাই বহুতখিনি আগবাঢ়িলোঁ আৰু আপোনালোকক মৰম দিবলৈ বহুত চেষ্টা কৰিম আপোনালোকে আমাৰ ভিডিঅ' চাই থাকিব তাৰ উপৰি আমাৰ আৰু এটা বন্ধু আছে তেওঁৰ এটা ইউটিউব চেনেল আছে জিলমিল জনাক সেইটো আপোনালোকে সেইটো চেনেলটো আমাক পাব গতিকে সেইটো চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই এইজনে আমাৰ বন্ধুজন জিলমিল জোনাকতো মোৰ সকলোৱে জানে মুখখন ভালকৈ দেখাই মাস্কখন খুলি লৈ ময়ে হিৰ' আহি আছে আমাৰ জিলমিল জোনাকত যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে সেইসকলে নিশ্চয় দেখিছে ফেমিলিৰ সংসাৰ বুলি এটা নতুন এপিছড আহি আছে নতুন ষ্টৰি আহি আছে দুটা পাৰ্ট চলি আছে অলৰেডি দুটা পাৰ্ট পাৰ হৈয়ে গৈছে দুটা পাৰ্ট অলৰেডি দি দিছোঁ আৰু আহি আছে এই লকডাউনৰ কাৰণে মানে ভালদৰে ভিডিঅ' বনাব পৰা নাই চব ছ'চিয়েল ডিষ্টেঞ্চ মানি কিনে চলিব লাগে তো তথাপি ঘৰৰ ভিতৰত কাৰণে ঘৰৰে মানুহ অলপ লগ হৈ বহিছোঁ হাজাৰ হওক ন দূৰে দূৰে থাকিলে ভাল নালাগে কিবা বেলেগ লাগে তথাপি আপোনালোকক মনোৰঞ্জন দিয়াৰ বাবে আমি বাৰম্বাৰ চেষ্টা কৰি আছোঁ আৰু শ্বুটিংবিলাক দেখাই থাকিম কেনেকুৱা হয় ক'ব এতিয়া অলপ শ্বুটিং দেখাব বোলা মূল কথা আৰু আহোঁ আমি মানে তিনিওটা যদিও এখন গাঁৱৰে হয় অলপ দূৰত হ'লেও মানে গধূলি হ'লেও শ্বুটিং বুলি নহয় গধূলি হ'লে তিনিওটা এনেকৈ থাকিম এখন বিচনাতে থাকিম
যে মৰিলেও লগতে গোটেইকেইটা যাম থাকিলেও একেলগে থাকিবি কৰোণা হ'লেও বিনোদনৰ কৰোণা একেলগে হ'ব। যাব লাগিব এইখিনিয়ে কথা আৰু এনেকে থাকো বাৰু সি মানে নাথাকে কাৰণে সি দূৰত থৈছে অলপমান আমি এনেকে থাকো আমি বহুত তিনিটা দূৰত মেইন। আছে। কৰোণা মেইন আৰু দেই এটা কিন্তু আছে মা। আৰু এটা আছে আমি এজনী আছে এজনী চৰি আৰু এজনী আছে মই সিহঁতৰ মাজলৈ যাব বিচাৰিছোঁ আজি জ্বালামুখীত আহিছা কেনে লাগিছে মই আজি বুলি নহয় মই আপোনাৰ কেইটামান এপিছ'ড কৰিলোঁ জালাক বিহু শিকাব আহিছিলোঁ সেইটো ময়ে আছিলোঁ আৰু মানে ঠেংমেলা চকৰ জেঠীমা একজনীৰ কেৰেক্টাৰটো মই কৰি আছোঁ জ্বালামুখীত সঁচাকৈ বহুত ভাল লাগিছে জ্বালামুখী আৰু সকলোৱে আপোনালোকে জ্বালামুখীখন ইমান আদৰি লৈছে সমগ্ৰ অসমৰ ইটো ফালৰ পৰা সিটো ফালৰ পৰা সকলোৱে মানে জ্বালামুখীখন একদম পূৰা তুলপাল কৰাই দিছে চ' মই আশা কৰোঁ জ্বালামুখীখন এনেকৈ আগবাঢ়ি যাওক আপোনালোকৰ মৰম পাই কিনে ধুনীয়াকৈ আপোনালোকে আদৰি লৈছে আৰু ইমান ধুনীয়াকৈ কমেণ্ট কৰে চ' জ্বালামুখীখন আজি আপোনাৰ 105 এপিছ'ড হ'ব সকলো 6 হ'ব এনেকৈ মৰম দি যাব জ্বালামুখী ঠিক আছে তাৰ মাজতে আমি মানে জ্বালামুখীৰ নামবিলাকহে জানিছোঁ ৰিয়েল নামবিলাক নাজানো চ' ৰিয়েল নামবিলাক জানিব চেষ্টা কৰিম ৰিয়েল নামবিলাক এবাৰ কৈ দিবচোন ৰিয়েল নামটো কৈ দিয়া নমস্কাৰ এনে মোৰ ভুৰভুৰি বুলি চবেই জানে বিখ্যাত হৈ গৈছোঁ ভুৰভুৰি বুলিয়ে গাঁৱত সকলোৱে জানে গাঁৱত বুলি নহয় মোৰতো FB একাউণ্ট পূৰা ভুৰভুৰি নামে বিখ্যাত হৈ গৈছে কমেণ্ট কৰি হওক কিবা কৰি হওক কাকো মই ইমান মানে কিবা পাৰ্চনেলি কথা ক'ব পৰা নাই কিন্তু মোৰ অৰিজিনেল নাম হয় মৃদুল কলিতা ধন্যবাদ মৃদুল কলিতা আৰু আহিছে আৰু জ্বালামুখী তোমাৰ ৰিয়েল নামটো আৰু তুমি জ্বালামুখী কৰি কেনে পালা কৈ দিয়া মোৰ নামটো তপন খালৈ জ্বালামুখী নামটো কিহৰ কাৰণত দিলে আপোনালোকে হয়তো নাজানে মোৰ মুখখন বহুত চকা দিয়ে কিন্তু মোৰ অলপতে খংটো উঠি যায় সেইকাৰণে মোৰ নাম জ্বালা ৰাখিলে আৰু সেইকাৰণে জ্বালামুখী মানে চিৰিয়েলখন ওলাই দিলোঁ তেনেকুৱা আৰু আমাৰ ঘৰ গোটেইকেইজনে বামুণীতে হয় একেলগে পঢ়া একেলগে 1ৰ পৰা পঢ়া গোটেইকেইজন একেলগে আমি থাকোঁ একেলগে ফুৰোঁ একেলগেই খাওঁ আৰু এজন আছে আৰু দুজনী আছে চৰি দেই আৰু দুজনী আছে সিহঁত দুজনীৰ পৰা জানিব বিচাৰিম ৰিয়েল নাম আৰু কেনেকুৱা লাগিছে জনাইছে ৰিয়েল নামটো জানিব বিচাৰিম জ্বালাৰ মাক কোৱা ৰিয়েল নামটো কোৱা নমস্কাৰ এনেকৈ কৰি ভালে লাগে কিন্তু কেতিয়াবা এনেকুৱা হয় যে মাহঁতক কোনোবাই কয় যে আপোনালোকৰ ল'ৰাটোৱে এনেকৈ কৰি আছে ভালো নালাগে কিছুমানে আৰু কয় বা আপোনাৰ ল'ৰাটোৱে এনেকৈ এক্টিং কৰি আছে ইমান ভাল লাগে চাই ইমান হাঁহো বাপৰে বাপ বহুত ভাল দেই কি খাই জন্ম দিছে এনেকৈ কয় বিৰাটেই ভাল লাগে গতিকে মোৰ অৰিজিনেল নাম হৈছে বলেন কলিতা মোৰ ঘৰ বামুণীতে দেউতাৰ নাম শ্ৰী অমৃত কলিতা মাৰ নাম শ্ৰী অলকা কলিতা আৰু মায়ে যথেষ্ট সহায় কৰে যিমানবোৰ কানি কাপোৰ পিন্ধো চব মায়ে দিয়ে মানে চকেছৰ পৰা ওলাই দিয়ে আজি এইটো পিন্ধিবি কালি এইটো পিন্ধিবি এনেকৈ দিয়ে আৰু ছাপোৰ্ট কৰে বহুত ভাল লাগে আৰু এইখিনিয়ে আৰু ছাপোৰ্টটো মেইন সঁচাকৈ ঘৰৰ মানুহে যেতিয়া ছাপোৰ্ট কৰে নকৰিব লগা কাম একো নাই কেইজনৰে ছাপোৰ্ট আছে এনেকুৱা নহয় যে আমাৰ ঘৰৰ কোনেও ছাপোৰ্ট নকৰে আমাৰ গোটেই অল ফেমিলিয়ে ছাপোৰ্ট এইটো আমাৰ জ্বালাহঁতৰ ঘৰ দেই এইটো জ্বালাহঁতৰ ঘৰ ইমান দিনে মানে জ্বালাহঁতৰ ৰিয়েল ঘৰ এইটো এইটো ইমান ভাঙা দিনে ফুটা হয় ঘৰটো ডাঙৰ কথা নহয় মনটো ঘৰ ডাঙৰ ভাঙা কথা। ফুটা হ'লে মানে ইমান মানে কিবা দে বুলি কয়। মোৰ ঘৰ মই আহিম আপোনালোকে থাকিব আৰু- লাগে আৰু চাই থাকিব এয়া আৰম্ভ হৈছে শ্বুটিং আমি শ্বুটিংবিলাক দেখাই আছোঁ আপোনালোকে চাই থাকক শ্বুটিং গোটেই শ্বুটিং দেখাম আজি কাবাৰ ভাত ৰান্ধবা হোৱা নাই দুপাৰ পালা ভাতকেইটা হালকাতে ৰান্ধ মোৰো ৰান্ধবা আছে সদায় বাপ্পা এখন সংসাৰ দে মোৰ আলু ভাতত দে ডিমাও এটা আছে বৰ সুন্দৰকে খাই অলপ তলকে যাওঁ ছাগালটোক বাকালখিনি দেও না নাই এই দেও দিয়ে গাখীৰ মৰি হ'ব আমিও মুচুচি পাইছোৱে মুচুচিয়ে ডাঙৰ হলো এনকে মুচুচা নাই আমিও জানো চিলেনি জীয়াক মুচুচি পাইছা পাপ্পা আলু খাব পাই বডি মাৰিব দে কাবাৰ দলচা কাটবা লাগব মোকে কন পাও কথা আমাৰকে উঠে হাজাৰ না আকালাই থাকি কা মাতো কা নামাতো নিলেজা বস্তু ছাগাল খা আমি আৰু বাকালে খাবা লাগব দে আমাৰ তো টকা পইচা না খা ছাগাল বডি মাৰিব দে খা মুখ মল্লেও কোনোবাই কয় দি কিবা নমাৰে সেনাই কথা হৈছে দে এখন সংসাৰ খা ছাগাল তোৰ আজি লাষ্ট দে খা দীঘেলি মৰলো এই গৰম খানো ৰ'দ খানো বাপ্পা খাওঁ কে আহে ৰ'দ ডালে
এই দিনটো পাকে ইমান ৰ'দ দিছি কি কৰছা হে দুটাই মোৰ মাই এ ভাই দেখোনে ইমান গৰম বাপ মাই এইগিলা চব খেদালা না মোৰ গিৰাস্তি বাপ্পা হে কাৰ জাগাত কি কাল জাগাতে মা নাই দে ও বা কোন পাই তো ইয়া নকবি দে ঠেং মেলা চকৰ বাই ঠেং মেলি মেলি তহঁতৰ ঘৰটো নাপাওঁ হে নাপাওঁ বৰ ভাল কৈছা হে আহি বাছ আকাল লাগছি থাকি গম পাইছা না কিয়া এই তই থাকাকে আছা থাকাকে আহিছো মই এ ভাই তই কে নাই কিয়া কিয়াকে নাহাই কিয়া একে জেঠি তই থাক কিয়া এইগিলা কি এতে কি গিলা এ। কৰি দেখা বুজি পাৱা নাই এডাল লক্ষ্মণ ৰেখা দে কি লক্ষ্মণ? পাৰ হলি যেনকে সীতা নিছিল মন্দদৰী মন্দদৰী নহয় ৰাৱণে নিছিল সীতা মই পাৰ হলি মোকো লৈ যাব একে কি জালা মই গিলাকো বুজি চুজি পাৱা নাই হয় যা কবৰ তক ভাগি গুটি যা হয় যা লগাইছি বাপা হালি এ বাই কি? এইগিলা বহুত কথা দে তই ক'ত পাই কেনকে আহিছা ঘৰৰ পাই আহিছো তই সেই পথতে আহিলি তাতে থাকলি মই তোক গাটো ধৰি কথা কব পৰা নাই দেখি মনটো কেম্বা লাগছি কথা হে খুজলে বৰ্তা মই আকৌ বুজি পাৱা নাই গিলা কি ঘৰত কি চলছি এ ভাই বুজি পাবি দে এইগিলা ঘৰৰ ভিতৰে যাওঁ তোৰ কাৰণে কাপোৰ লৈ আহিছো মই আনছা আনছো তাই মই ভাবি আছো বাইক খোৱা বস্তুও লৈ আহিছো ভিনেৰে দিখাতছি ই পইচা যি টান বাচা কাটা এ যৌচোন মই কিবা এটা বেলেগ সকামতে আহিছো যত হাতত তাত কি হকমি কিবা বিপদ হৈছে বিপদ মানে নকবি দে চৰকাৰে যে এইগিলা দিছে 11টা বজাৰ পাই খাবা লাবা নাই ভিনেৰে কৈছে জালাততো বিয়াখন নহলি পইচা কাটা লৈ আহিল বিয়া হলি দিব এইগিলা পইচা পিছে পৰে কমি বা ভিতৰত আছো মই তোক কিবা কোৱা তাৰতে এয়া শ্বুটিং চলি আছে শ্বুটিঙৰ মাজতে গৰম লাগিছে বিচনী মাৰিছে চাই থাককচোন শ্বুটিংবিলাক চাই থাকক দেখাই আছোঁ এফালৰ পৰা পাত্তাল নাবাজে পাত্তাল এনকে দিলে ধামকে উঠে গম পাইছা এ ভাই পাত্তাল কেনকে বাজে জানা এনেকে থৈ দিছো উপাৰে পাই ধমাকে পচি ভাজি গেছি কিটি মই এইগিলা তহঁতৰ আকৌ তাল চাল মই আকৌ বুজি পাৱা নাই কি মায়ে যিয়ে বেলা গৈছা ৰাইজে খুলি হাইভ গু দিব তোৰ সপ্তাহ হল আজি বেলা গবা সপ্তাহ খেতিত তাল গালো মই মোৰ একদম ভাই হাৰা কটা হলে গেছি চিন্তা চা বস্তু ডক্টৰটা তুলি আছে মই মাটিত পাৰি আছো গম পাইছা হাৰা কামি হাৰা অলে গেছি মোৰ গম পাইছা কি আহিছে হাঁহি চা দেখিছে এবাৰ ভুল কৰে ছুটি মই ভক্ষ কৰে এনে গৰম গেলি গৈছো নাই দেখা হলেও মই পলাইছো বাৰী বাৰী কথা গন্তাইতো নখায় পইচা কেইটা আনছো ভাত হৈছি না হৈছি হা? হৈছি ভাতকেইটা আনুমে থৈছো আৰু কিয় বনাইছা আৰু কি বনাম একো নাই সেহাটো খাওঁতে মই ইমান খাবা নৰলো নহয় খিচিৰি কৰি অলপমানে খাই থলো বাকী অলপমান ভাজা ৰৈছি খাবি মই ভাতকেইটা খাওঁ মা ধুনীয়া খালে কেইটামান খালো দে তাৰ দে কথা সেই পইচাখিনি ভালকে ল'বি লৈছো ৰ ভালকে জানা না আৰু নকাবি কাকো গম পা না মই নকাও না তই নকাবি মই আৰু কি কমি তই লৈ লাবি দে না দে মই যাওঁ দি দি আৰু তোমাৰ এক্টিং কৰবা হ'লে ইতান কানি মৰা পিছো ছাগাল ধৰা বুলি হেং একটিং নকৰিলি ধৰা পৰবি পৰবি অলপ বেছি দে ইয়া তাই বুজাই তানে মাক আনিম যা যা তই কিন্তু হে কৰবি বস্তু আন পালো দে ন মই কি গাছত উঠব পাৰো ন আমন দীঘল আমৰ দৰে দীঘলি আনে মানুহটো কেনাই নাম দিয়া নাই দীঘলি আমাৰ দৰে দীঘল আম আনছা তোৰ দৰে তাকো তো চৌধুৰীৰ গাছত আছিল উঠি গেলো যাই লৈ আহিলি বাহিৰে নাই গাছ তাকো বহিনীৰে হ'ব লাগে আৰু ভাই কবি তোৰ টাকাত যে আছে কথাটো কবি কাল জাগা মই মন মাৰি আছো দে ছাগাল ধৰিছি এক্টিং মন মাৰি আছো তোৰ বহিনীৰে একেবাৰে গাছত উঠাই কি হৈছি এনাই নাম দিয়া নাই তাইক দীঘেলি বুলি দীঘালতো দীঘালে একেবাৰে ডাংকাটাও ভুৰভুৰি খাই ডাং কাটা নাই দে নাই কৈছো দে ভাত খালি খালো দে ভাত পাইছা ভাত পাইছো আজি তাই পিছে খাবা নাপালা
কি কহি তাই দেখো তাই ব্যঞ্জন বোলে বনাওতে নাপা বনাওতে দে কোনবাই নাপালা মোৰ কি আহে যা এ ভাই ঘৰকা এইগিলাৰ লগত লেকচাৰ দি থাকিলে পেট মোৰ নভাৰে ঘৰকা আমটো চুটি ফেলে খাম চাতি বন্তি দে হে কথা নহয় ছাগালটো হৰেছি কি কয় হে কাৰণে হৰেছি দে মই যাওঁ দে এ তই ক'ত গেলি মই যাওঁ দে ঘৰো কিয়া গৰুলা বাইক মাতা নাছিলো অলপ ছাগাল হৰিছে অলপ বিচাৰ খোচা কৰোৱা ছাগাল মই কি বিচাৰি থাকিম তহঁতে বিচাৰবি দে এ বাইক মা, নাই মোৰ এ বাচ্চা তুহাত যাবি দে তাই ৰাখি জালা বৰকে নাকেনবি তই দিনটো খাৱাও নাই বাচিলি যা ছাগালটো আৰু ময়ে বিচাৰিব লাগিব যা যেতি মই ছাগালটো ঘৰত অহা নাই কি বা কালা কাইলৈ কুকুৰে ৰছিল জানা না মই যাই পাওঁ বুলিয়ে এ বা খৈৰালৰ চকুৰ পানীয়ে হৰা নাই কিবা হেষ্ট নেষ্ট কৰছি বিচাৰি যাম তো আজিলৈ ইমানেই আৰু নেক্সট যেতিয়া শ্বুটিং হয় মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক অৱশেষত ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ।